Hello everyone, আমাৰ যোৰহাট মৰিয়নিত হৈ আছে মেলা গতিকে মই নোযোৱাকৈ কেনেকৈ থাকোঁ ভাবিলোঁ মই আৰু মোৰ ফ্ৰেণ্ডছ লগ হৈ মেলালৈ যাওঁ ইয়াৰ চকুত উঠিলোঁ তাৰপাছত নাওখনত উঠিলোঁ যিটো চিঞৰি হাঁহিছোঁ আৰু কি বেয়া মাত ওলাইছে নহয় মোৰ লগৰজনীৰ মুখৰ পৰা তাৰপাছত আমি চবেই সেইটো কিনি ল'লোঁ তাৰপাছত এইটো দেখি কুকি নে কি বুলি কয় নামটো নাজানো দেখি আকৌ থাকিবই নোৱাৰিলোঁ খাওঁ লাগিলে সেইকাৰণে খালোঁ এইটো ইমান যে ভাল লাগিলেও তাৰপাছত এইটো খালোঁ ঠাণ্ডা চাওকচোন যিটো খাই বৈ হাঁহিছোঁ চবেই বহুত ভাল লাগিলে আজি দিনটো গম পাই তাৰপাছত ভাবিলোঁ মই ভাগ্য পৰীক্ষা মোৰ ভাগ্য কি আছে ন চাওঁ বুলিকৈ তাকে যিমান খেলিলোঁ 100 টকা খেলিলোঁ কিন্তু মোৰ ভাগ্যটো একোৱেই নোলালে তাৰপাছত আমি মেলাক বাই দিলোঁ আৰু বিদায় দিলোঁ তাৰপাছত ঘৰলৈ আহি থাকোঁতে কালি বিশ্বকৰ্মা পূজা উটুৱাবলৈ গৈ থাকোঁতে মই এইটো শ্বুট কৰি ল'লোঁ আৰু খাই বৈ বাই টাটা